নমস্কাৰ ফ্ৰেণ্ড, স্মাৰ্ট ফাৰ্মাৰ ইউটিউব চেনেলৰ পৰা মই ধৰ্মেন্দ্ৰ সিং আকৌ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিম ছাগলী কি গছৰ পাত খুৱাব পাৰি তাৰ বিষয়ে। ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো চাওক, মই ফুলৰ পাত দিছোঁ, ৰঙা ফুলৰ পাত। চাওক ধুনীয়াকৈ খাই আছে। এইটো যদি আছে আপোনালোকে দিব পাৰে। এইটো ৰঙা ফুলটো, এইটো ৰঙা ফুল আৰু এইটো ফুলত দিব পাৰে। যদি আছে এইবিলাক ফুলৰ পাত দিব পাৰে। চাওক ধুনীয়াকৈ খাই আছে ফুলৰ পাতবিলাক। ইয়াতে কলপাত দিছোঁ আৰু বহুত ধৰণৰ পাত আছে। এইবিলাক চাওক নিম পাত দিছোঁ। পিছত গামাৰি পাত, এইটো খৰি গামাৰি পাত আৰু আছে। চাই থাকক ভিডিঅ'টো। এইটো চাওক কুঠৰা পাত হয়, এইটো কুঠৰা পাত। আৰু ইয়াতে কলপাত আছে, বহুত ধৰণৰ পাত আছে, চাই লওক। এইবিলাক চব খাই আছে, ফুলৰ পাত দিয়া আছে, কলপাত দিয়া আছে, ধুনীয়াকৈ খাই আছে, চাই লওক। আৰু যিকোনো গছৰ পাত দিব পাৰে, আম পাতো দিব পাৰে। আহত গছৰ পাত দিব পাৰে আৰু বহুত ধৰণৰ পাত দিব পাৰে। এইটো ছাগলীটো চাওক, এইটো এক্সট্ৰাকৈ আহি থিয়া হৈ আছে ইয়াতে। চাওক ধুনীয়া কালাৰত আছে। এইবিলাক ইয়াতে খাই আছে। যিকোনো গছৰ পাত খুৱাব পাৰে ছাগলীক। এইবিলাক চাওক, বহুত ধৰণৰ পাত দিয়া আছে ইয়াতে, খাই আছে তাহতে। কিছুমান গছৰ মই নাম নাজানো, তাৰ কাৰণে আপোনালোকে যিকোনো গছৰ পাত দিব পাৰে। অভ্যাস কৰাই দিলে পিছত মানে খাই থাকিব। এটা আছে ইয়াতে। আপোনালোকে তামোলৰ পাতটো দিব পাৰে যদি ইচ্ছা কৰে। আৰু আমাৰ ভিডিঅ'বোৰ ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰি দিব। আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে।